ফ্ৰেণ্ডছ, মই বন্দনাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইললৈ। যিহেতুকে দীপাৱলী উপলক্ষে প্ৰথমতে সকলোকে বহুত শুভকামনা জনাইছোঁ। আৰু দীপাৱলী উপলক্ষে মই কি কৰোঁ আপোনালোকক দেখুৱাই যাম। প্ৰথমতে দেখুৱাইছোঁ এই ৰংগলীটো দুপৰীয়াৰ পৰা বনোৱা হৈ আছে, এতিয়া কমপ্লিট হোৱা নাই, তথাপিও মই আপোনালোকক অলপ দেখুৱাই আছোঁ আৰু এতিয়াও চলি আছে। মই দেখুৱাই যাম আপোনালোকক, চাই থাকিব সম্পূৰ্ণকৈ মোৰ এই ভিডিঅ'টো। যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাঁচটা আৰু মই চাকিবোৰ ৰেডি কৰি লৈছোঁ। আধা দিয়া হৈছে কলগছত, যিহেতুকে সোনকাল ৰন্ধা হয় সেইবাবে, আৰু আধা বাকী আছে। মই তেল দি পেলাই ৰেডি কৰি লৈছোঁ আগে চাকিখিনি। মই এইখিনি ৰংগলীখিনি চাকিখিনি দি লৈছোঁ। দেখিব বহুতেই ধুনীয়া লগা হৈছে, কিন্তু ভালকৈ দেখুৱাব পৰা নাই। এতিয়া দিছোঁ মই দুৱাৰমুখত এগছি পঞ্চমুখী চাকি জ্বলাইছোঁ। ডাঙৰ টৌ এটাত পানী দি পেলাই ফুল দি পেলাই মই এনেকৈ কেণ্ডেল দি পেলাই সজাইছোঁ। পাৰফিউম কেণ্ডেল দি বহুত ধুনীয়া লাগে এনেকৈ সজালে। ছেকেণ্ড ফ্ল'ৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এনেকৈ লাইট দিছোঁ, দেখিবলৈ খুব ধুনীয়া হৈছে। এতিয়া মই একদম ওপৰৰ পৰা দেখাইছোঁ, একদম ওপৰৰ ছেটৰ পৰা। ধুনীয়া লগা হৈছে ৰাতি দেখিবলৈ। ইয়াৰ তলত কিছুমান বাচ্ছাই বম ফুটাই আছে। বাকী ফেষ্টিভেলতকৈ মোৰ দেৱালী আটাইতকৈ বেছি ভাল লাগে, আৰু সৰস্বতী পূজা চবফালে পোহৰ হৈ থাকে, সেইবাবে ভাল লাগে। ইয়াৰ পৰা মই দেখাই আছোঁ এটা ঘৰ, বহুত ধুনীয়া লগা হৈছে। এইটো ধৰিব পাৰিছেনে নে নাজানো, লাইটখিনিয়ে দিছে। মোৰ কাষৰ দৰ্জাখনৰ কাষেৰে এটা খ্ৰীষ্টমাছ ট্ৰী আছিলে, এইটো এডালত মই লাইট লগাই দিছোঁ আৰু ওপৰত এনেকৈ এটা দিছোঁ। একেবাৰে ধুনীয়া লগা হৈছে। আৰু মই এইফালেও দিছোঁ এডাল গছ। মই খ্ৰীষ্টমাছ ট্ৰীডালত মোৰ ৰুমৰ দৰ্জাখনৰ ওচৰত এনেকৈ দিছোঁ, আৰু এটা লাইট দিছোঁ, আৰু এইফালেও দিছোঁ গছ এডালৰ লগত, আৰু তলত এনেকৈ দিছোঁ।